বৃদ্ধাশ্ৰমৰ পৰা কবি ৰাজীৱ তালুকদাৰ, আবৃত্তিকাৰ জিন্তুমণি। বৰ সুন্দৰ পকা ঘৰ বোপাই, বৰ সুন্দৰ ৰংচঙীয়া, কাষতে ফুলনি, আৰু পালোঁ মোৰ দৰে ভাগ্যৱতী বহুজনী। মূৰৰ ওপৰত পাংখা ঘূৰে মৰম লগা নাতি নাতিনীহঁতে মোক বহুত মৰম কৰে। আইতা আইতা বুলি মোৰ আলপৈচান ধৰে। তই বৰ সুন্দৰ ঘৰত থৈ গলি বোপাই, বৰ সুন্দৰ ঘৰ। ইয়াতকৈ মোক আৰু লাগিছে কি? লগৰজনীৰ পৰা বৃদ্ধাশ্ৰম বুলি গম পায়, যদিও বা নাজানো কৰ কাণ দিবলৈ, তথাপি মোৰ আনন্দত সীমা নাই। বোপাই, তই ভালে আছনে? বোৱাৰী আৰু নাতি নাতিনী আছেনে? তই বোলে গাঁৱৰ চন পৰা প্ৰজাতিও বেচিলি বোপাই। এদিন তোৰ দেউতাৰাই মোৰ কপালত ৰঙা পেলিটি আঁকি প্ৰজাতিলৈ আদৰি আনিছিল, আৰু এদিন কপালৰ বেলিটি মচি মোক বগা সাজযোৰ পিন্ধাই গুচি গ'লগৈ প্ৰজাতিয়ে। অতীতৰ দিন বৰকৈ মনত পৰিছে বোপাই। লগৰবোৰে মোৰ কথা সুধিলে মই অহংকাৰ কৰোঁ। মোৰ ল'ৰা ডাঙৰ চাকৰি, চহৰত অট্টালিকা, উচ্চতা, চকুৰে মন বনোৱাৰ। হাঁহি হাঁহি কওঁ সিহঁতক, বয়সে আচুৰা পৰি জকাটো ৰাখিবলৈ তাত আছে জানো জেগা? এজনীয়ে ক'লে তাই ক'বলৈ পুতেকহঁতে থৈ গ'ল পথৰ দাঁতিতে। কোনোবাই অনাথে মোক দেখা পালে, ১.৫ দশক পাৰ হ'ল চকুৰ পলকতে। এইবোৰ আগবুৰি নোহোৱা কথা হ'ব দে আৰু, যিহেতু ব্যস্ত তই আহৰি নাই। মাৰৰ কাৰণে চাকৰি নেহেৰুৱাবি বোপাই, নেহেৰুৱাবি। নাহিলেও হ'ব দে তই, মৃত্যুৰ দিনা বৃদ্ধাশ্ৰমৰে কোনোবাই কৰিব দে মুখাগ্নি, জ্বলাব দে চিতাগ্নি। কুশলে থাক বোপাই, কুশলে থাক, তই কুশলে